ফ্ৰেণ্ডছ, মই আজি কঁঠালৰ গুটি নিৰামিষ বনাম। কেনেকৈ নিৰামিষটো বনাই আছোঁ চাই থাকক। আজি বনাম কঁঠালৰ গুটি আলু আৰু কি দিম আপোনালোকক দেখাই আছোঁ। কঁঠালৰ গুটি এয়া চাওক, চাফা কৰি ল'লোঁ। বেছি চাফা হোৱা নাই, মই এনেকৈ চাফা কৰোঁ। আলু আৰু অলপ নিমখ দি দিম, এইখিনি বইল কৰি ল'ম। এয়া চিটি মৰাই ল'ম, দুটা চিটি মৰা হৈ গ'ল। আৰু এয়া চাওক, বইল কৰা হৈ গ'ল। যিহেতু এয়া কোমল হৈ গ'ল গোটেইখিনি ধুনীয়াকৈ। এই চাওকচোন, এই কোমল হৈ গ'ল। পানীৰ পৰা অজৰাই ল'লোঁ। এইফালে মচুৰ দাইল অলপ ভিজাই থৈছিলোঁ, এয়া দেখিছেনে, এই পানীতে ভিজাই থৈছিলোঁ, কোমল হৈ গ'ল। আৰু এইফালে ৰঙালাও আগ কেইটামান চাফা কৰি ধুই মেলি এয়া সৰু সৰু টুকুৰা কৰি ল'লোঁ। আৰু এইফালে পিঁয়াজ ভাজি আছোঁ, এই তেলতে ভাজি আছোঁ। আৰু সকলো মছলা যি আছে, জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা গুড়ি সকলো দি দিলোঁ। দি পেলাই এই মচুৰ দাইলখিনি মছলাতে ঢালি দি দিলোঁ ধুনীয়াকৈ। দি পেলাই এয়া ধুনীয়াকৈ ভুনি ল'ম। এই ভুনাৰ পিছত ৰঙালাও আগখিনি এয়া একেলগে দি দিলোঁ। দি পেলাই একেলগে ধুনীয়াকৈ ভুনি ল'ম। আৰু বইল কৰা এয়া আলু আৰু কঁঠালৰ গুটিখিনিও দি দিলোঁ। দি পেলাই এয়া এটা টমেটো আছিল, যিহেতু এই টমেটো দি দিলোঁ। দি পেলাই ধুনীয়াকৈ ভুনি লৈছোঁ। এয়া চাওক, ভুনা হৈ আছে, দেখিছেনে, ভুনা হৈ গৈছে। এয়া আৰু অলপ পানী দি দিম। দি পেলাই ভালকৈ উতলাই কোমল কৰি ল'ম। আৰু এইফালে বাগাৰ দি পেলাই বনাম, যিহেতু এয়া সকলো পিঁয়াজ, নহৰু, জলকীয়া দি দিলোঁ। দি পেলাই বাগাৰ দিয়া হৈ গ'ল। বাগাৰ দি পেলাই বনাম। মাছ মাংস সেইফালে থাকিব, ইমানেই টেষ্টি হয় এই খানাটো। আপোনালোকে পাৰিলে ট্ৰাই কৰিব পাৰে দেই। সকলোৱে আৰু মাছ মাংস খায়েই থাকে, আৰু এদিন এনেকৈ বনাই খাবচোন, বহুত টেষ্টি হয় আৰু বহুত ভাত খাব পৰা যায়। এবাৰচোন ভাতটো খাব পৰা যায়েই দেই। মই কিন্তু বহুতেই ভাল পাওঁ এনেকৈ। মাছ মাংস সদায় খাই থাকি ভাল নালাগে, এইটো কাৰণে কেতিয়াবা মই এনেকৈ বনাই খাওঁ। আৰু কঁঠালৰ গুটিটো এনেও টেষ্ট লাগে, যেনেকৈয়ে বনাই আপোনালোকৰ বহুতেই মজা লাগে, যিহেতু হয়নে। এদিন এনেকৈ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মোৰ তাত কিন্তু বহুতেই মজা লাগে, টেষ্টি লাগে এনেকৈ খাই। চাওক, আজি মই এনেকৈ বনালোঁ। ঠিক আছে, বাই বাই। আপোনালোক সকলোৱে ভালে থাকক।